তো মই এতিয়াৰ পৰা ভ্লগ ষ্টাৰ্ট দিলোঁ। ৰাতিপুৱা মই উঠিলোঁ, এতিয়ালৈ মই নাস্তা খোৱা নাই, মই নাস্তা খাম, তাৰপিছত আপোনালোকক দেখাই থাকিম। মিনি ভ্লগ হয়, যি দিওঁ চাব, ভাল পাব বুলি আশা ৰাখোঁ। নাস্তাত কি আছে? আজি আমাক সৰু ভাগিনে ভোল ৰুইছে, সেয়া পাৰিব যাব, আৰু পানীলাও আৰু কিবা কিবি ৰুই থৈ দিছে, সেয়াও দেখাব। গৰুকেইটা ক'ত? গৰুকেইটা ক'ত ওলাই দিছে? এতিয়া নাইতো, এই নদী শুকাই গৈছে। গৈছো ৰ। বৌ আছিল নে মাহী আছিল? মাত দিলে মোক মাত্ৰ পখিলাটো আহিবই লৈছিল। ছাগলী ছাগলী এইটো বাঁহেদি মই পাৰ হৈছিলো, মোৰ মনত আছে। এইটোৱে আছিলে বাঁহৰ হেৰিটো। এইটো বাঁহেদি মই সেইফালে যাই কেনে, এই যে বগী বাইটিহঁতৰ সেইফালেহে আছে সিহঁতৰ, তাতে গৈছিলো। তাই লৈ গৈ আছে, ইমান ৰ'দ। গৈ আৰু কোনফালেদি যাম? এইফালে। চালো নাহ কিয় তই? সেইখিনিতে ৰখিলি যে। এইটো কি অমিতাৰ গছ? কৈ চাও। এয়া ভুল পাৰিলে, তাৰপিছত তাই মোক ক'লে লৈ ল, মাইনা মাহী মই আহি আছো, লৈ যাব দে। লৈ কেনে যাওঁ, এতিয়া উঠাওঁ। এইটো লাও আৰু তিতা কেৰেলা, পানীলাও একেলগে ৰুই দিছে। আৰু আপোনালোকে শেষলৈ চাই থাকিব, আৰু যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক আৰু কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু এই মোৰ সৰু ভাগিন তামান্না, মোৰ ভাগিনৰ ফুল তাই ৰুই থৈ দিছে চব ফালেদি। এইটো গছ তাই ৰুই থৈ দিছে। সেইপিনি সিহঁতৰ কলৰ পাৰ, দুটা চাইড হৈ যাব পাৰে। কাঁচিখন নুথোৱা কিয়? কাঁচিখন থোৱা। এইবোৰ চব তাই ৰুই থৈ আহিছে। কৈলৰ পাৰত যাব এতিয়া। তাই গ'ল আকৌ ভুল আনিব, মই বোলো মই দেখাই দিওঁ। এয়া আছে, ভাইটিয়ে কাম কৰি আছে, সেইফালে দিও যাব পাৰে। এতিয়া ভাইটিহঁতৰ পাকঘৰ আছে, সেইটো মাটিৰ হয়, এইটো ঢেঁকীটো, তাতে গৰু বান্ধে। এইটো হৈছে পকা থকা সৰু পাকঘৰ।
এয়া মোক ভাইটি বনাব দিলে চিকেন ফ্ৰাই কৰি আছোঁ মই। তো পিছত গম পালোঁ যে আমাৰ জুই নুমাই গৈছে। DSLR বাকচটো লৈ তাৰপিছত জুইও জ্বলালোঁ, ফ্ৰাইও হ'ল মাংসখিনি, বাকী গোটেইখিনি হৈ গ'ল। মই এণ্ডিংটো মানে আজি যাব ওলালোঁ, তো আজি ভাবিলোঁ ইয়াতে এণ্ডিং কৰি দিওঁ শৰাইঘাটত। যিহেতু গৈয়ে আছোঁ আৰু শেষলৈ থকাৰ বাবে ধন্যবাদ।